নমস্কাৰ বন্ধু-বান্ধৱীসকল এম ডিজিটেল টেকনলজিলৈ আপোনালোকক স্বাগতম জনাইছো। মিটিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ দিন ঘোষণা কৰিছে। এতিয়াৰ পৰা মিছ কল আৰু হোৱাটছআপ মেছেজৰ যোগেদি বুক কৰিব পাৰিব চিলিণ্ডাৰ। বিপিএল পৰিয়াললৈ মাহে ৭৫০০ টকাকৈ দিব কংগ্ৰেছে। এই গোটেইখিনি এ টু জেড ইনফৰমেশ্যন দি দিম। ভিডিঅ'টো স্কিপ নকৰিব, একেবাৰে শেষলৈ চাই থাকিব। আৰু যদি আমাৰ চেনেলটো তেতিয়ালৈকে নতুন হৈ আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। 11 মেত অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। 12 মেত অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা। আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব 7 জুলাইত। আৰু 30 জুলাইত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল। 11 মেত অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। এই গোটেইখিনি কথা ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই, এনাউন্স কৰিছে, টুইট যোগে এনাউন্স কৰিছে। আৰু ইয়াত ধুনীয়াকৈ লিখা আছে SSLC and HS examination 2021 will be conducted as follows. Higher school leaving certificate examination for 11th May and higher secondary examination from 12th May. ইয়াত ধুনীয়াকৈ স্পষ্ট কৰি দিছে। আৰু হিমন্ত বিশ্ব শৰ্মাই আজি ঘোষণা কৰিছে এই কথা। আৰু এই মিছ কল দিয়ক, বুক কৰক আপোনাৰ চিলিণ্ডাৰ। ইণ্ডিয়ান অইলে আগবঢ়াইছে এই বিশেষ সুবিধা, বহুত সহজ কৰি দিছে। আপোনালোকক চিলিণ্ডাৰ বুকিং কৰিবলৈ অতি সহজতে আপোনালোকে এতিয়াৰ পৰা বুকিং কৰিব পাৰিব। মিছ কল দিয়ক, এইটো নম্বৰত মিছ কল দিয়ক। 8454955555 নম্বৰত আপোনালোকে মিছ কল দিয়ক আৰু বুক কৰক চিলিণ্ডাৰখন। আৰু হোৱাটছআপৰ যোগেদি বুক কৰিব পাৰিব চিলিণ্ডাৰ। যদি হোৱাটছআপৰ যোগেদি বুক কৰিব বিচাৰে তেতিয়াহ'লে এইটো নম্বৰৰ যোগেদি হোৱাটছআপ কৰিব লাগিব। 7588888824 নম্বৰত হোৱাটছআপ কৰিব পাৰিব। আৰু মেছেজ যোগেও কৰিব পাৰিব বুকিং। চিলিণ্ডাৰ বুকিং কৰিব পাৰিব, মেছেজ যোগে আপোনালোকে বুক কৰিব পাৰিব। আৰু মেছেজ যোগে বুক কৰিবলৈ হ'লে এইটো নম্বৰত বুক কৰিব লাগিব। 7718955555 নম্বৰত মেছেজ যোগে চিলিণ্ডাৰ বুক কৰিব পাৰিব। আৰু ইণ্ডিয়ান এপছ আছে এটা, ইণ্ডিয়ান অইলৰ এটা এপছ আছে। এই এপছৰ যোগেদিও আপোনালোকে বুক কৰিব পাৰিব চিলিণ্ডাৰ। অতি সহজ কৰি দিছে আপোনালোকক, ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব বুক। ৰাজ্যৰ প্ৰতিটো পৰিয়াললৈ ন্যূনতম এটাকৈ চাকৰি। ন্যায় আঁচনিৰ অধীনত বিপিএল পৰিয়াললৈ মাহে ৭৫০০ টকাকৈ। 2021 চনত ক্ষমতালৈ আহিলে কংগ্ৰেছ চৰকাৰে এই 5টা কাম কৰিব। নৱবৰ্ষৰ প্ৰথম দিনটোত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ সংবাদমেল। 2021 চনৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী। নিৰ্বাচনৰ বাবে এতিয়া পূৰ্ণ পৰ্যায়ৰ প্ৰস্তুতি চলাইছে প্ৰদেশ কংগ্ৰেছে। তাৰ মাজতে নতুন বছৰৰ প্ৰথম দিনটোতে সংবাদমেল সম্বোধন কৰি বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। আৰু 2021 চনত কংগ্ৰেছ ক্ষমতালৈ আহিলে প্ৰথমেই ৰাজ্যৰ 5টা প্ৰধান সমস্যা সমাধানৰ বাবে আগবঢ়াব কংগ্ৰেছ দল। ইতিমধ্যে বহুকেইগৰাকী বিশিষ্ট অৰ্থনীতিবিদৰ পৰামৰ্শ অনুসৰি এই দিশত প্লেন প্ৰস্তুত কৰিছে দলটোৱে। 120 ইউনিটলৈকে বিনামূলীয়া কৰিব বিদ্যুৎ। ইয়াৰ ফলত ৰিপুণ বৰাৰ মতে মধ্যবিত্ত আৰু নিম্নবিত্ত পৰিয়ালে পাব সকাহ। ৰাজ্যৰ প্ৰতিটো পৰিয়ালৰ ন্যূনতম এটাকৈ চাকৰি। ৰাজ্যৰ প্ৰতিটো পৰিয়ালৰ ন্যূনতম এটাকৈ চাকৰি পাব। আৰু বৰ্তমান নিবনুৱা সমস্যাই জুৰুলা কৰিছে ৰাজ্যখনক। গতিকে কংগ্ৰেছ চৰকাৰৰ শাসনলৈ আহিলে ৰাজ্যৰ প্ৰতিটো পৰিয়াললৈ ন্যূনতম এটাকৈ ব্যক্তিগত হওক বা চৰকাৰী চাকৰি প্ৰদান কৰিব। ৰিপুণ বৰাৰ মতে ৰাজ্যত বৰ্তমান খালী হৈ আছে প্ৰায় 1 লাখ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদ। কংগ্ৰেছ চৰকাৰ ক্ষমতালৈ আহিলে মাফ কৰিব কৃষি ঋণ। ইতিমধ্যে কংগ্ৰেছ শাসিত ৰাজ্যত কৃষি ঋণ মাফ কৰি দিয়া হৈছে। 2021 চনত চৰকাৰ ক্ষমতালৈ আহিলে মাইক্ৰ ফাইনেন্স লোন মাফ কৰা হ'ব। দৰিদ্ৰ দূৰীকৰণৰ বাবে ন্যায় আঁচনিৰ প্ৰৱৰ্তন। অসমৰ কংগ্ৰেছ চৰকাৰ আহিলে ৰূপায়ণ কৰা হ'ব ন্যায় আঁচনি। এই আঁচনিৰ অধীনত মাহে ৭৫০০ টকাকৈ দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকলৈ বেংক একাউণ্টৰ যোগে প্ৰদান কৰা হ'ব।
পৰিয়াল BPLৰ পৰা APLলৈ উন্নত নোহোৱা পৰ্যন্ত এই ধনৰাশি পাই থাকিব এই কথা ঘোষণা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই আশা কৰো ভিডিওটো ভাল লাগিছে যদি ভিডিওটো ভাল লাগিছে প্লিজ লাইক কৰিব কমেন্ট কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব